Good morning. আজি Sunday হয় আৰু starting কৰিছোঁ মোৰ vlogৰ আজি breakfastৰ পৰা because breakfast is an interesting part of my life now on holidays. And after breakfast মই একো কৰা নাছিলোঁ দিনটো হুলো আৰু এতিয়া মিঠাই কিনিবলৈ ওলাই আহিছোঁ পিছবেলা দিৱালীৰ কাৰণে. So happy Diwali to everyone. I hope সবৰে ঘৰতে ধুনীয়াকৈ এবাৰ দিৱালী চেলিব্ৰেট হৈছে আৰু অহা বছৰটো সকলোৰে ভালে যাওক এনেকৈ সকলোৰে বছৰে দিৱালী চেলিব্ৰেট কৰি আহক. চ' এয়া মই চাকি বন্তি লগাই আছিলোঁ আজি গোটেই দিনটো ইমান ভাল নাছিলে কেতিয়াবা মন চনবোৰ ভাল নালাগে যিহেতু পৰি আছিলোঁ বিচৰাতে কিন্তু পিছবেলা ভাবিলোঁ উঠোঁ আৰু উঠি পিনে অকণমান এয়াকে কৰোঁ ভাল লাগিব এণ্ড সঁচাকৈ মনটো এই পোহৰাই পেলালে লাইটছখিনিয়ে আৰু এই পোহৰখিনিয়ে চাকি বন্তি তো দিৱালী বুলি চবেই জ্বলালে ফুলঝাৰি আৰু বোম ফুটালে কিন্তু মই ফুলঝাৰি এডালেই যি জ্বলালোঁ আৰু ইমান ভাল নাপাওঁ এইবোৰ একচুৱেলি এইবোৰ বেণ্ডে হৈ যাব লাগে কিন্তু এটি দেখিবলৈ ভালেই লাগে বাৰু আৰু এয়া আমাৰ দিৱালী স্পেচিয়েল চাই ৰেডি দিৱালী বুলি মই খোৱাতে লাগিছোঁ আৰু চবেই বম ফুটাইছে মই খানাতে লাগি গৈছোঁ তো চবেই বহি মেলি ধুনীয়াকৈ খালোঁ আৰু একেলগে তো আমি এনেই আছিলোঁ এতিয়া ওলাই আহিছোঁ আমাৰ ইয়াতে কিবা খেলাইছে লটাৰী আৰু লটাৰীত দিব কিবা চাউল দাইল সেইবোৰেই দিব বাৰু সেয়াকৈ আমি চাবলৈ ওলাই আহিছোঁ একচুৱেলি আৰু ঘৰ চৰবোৰ লাইট চাইটবোৰ চাওঁ বুলি ভাবিছোঁ অথনি পিছবেলা ওলাই আহিছিলোঁ কিন্তু নেদেখিলোঁ তেতিয়া পোহৰ হৈ আছিলে অলপ ভয়ো লাগিছে ফটকা চটকা ফুটাই থাকিব মানে ষ্টিল আৰু আহিছোঁ আপুনি কামনা কৰিব ভাল হ'বনে তেনেকুৱা নাই ছেডলি লটাৰীটো আমি একো নাপালোঁ আৰু আজিলৈকে পায়ো পোৱা নাই বাৰু লটাৰী হিচাপে একো জানিছিলোঁৱে নাপাওঁ বুলি তো ঘৰ আহি পিনে মই ভাবিলোঁ বিলাহী টপকৈ বনাই দিওঁ বাকী মাহঁতে পৰাঠা চব্জি সেয়াকৈ বনাই আছে তো বিলাহী টপ বনালোঁ আৰু সেয়াই খালোঁ বলোঁ একদম দিৱালী এনেকৈ আমি চেলিব্ৰেট কৰিলোঁ আৰু এয়া খাবলৈ বহুত টেষ্টি হৈছিলে থেংক ইউ ফৰ ৱাচিং আকৌ নেক্সট হলিডে লগ পাম